হয় কিবাটো মানে চৰ্চটো হৈছে উল্টা পানী যিটো স্নেহজুলাও নেশ্যনেল পাৰ্কৰ উল্টা পানী এৰিয়া তাতে সিহঁতে ডিকয় কৰি বা ট্ৰেপিং কৰি বা কিবা উপায়েৰে সিহঁতে ধৰিছে ধৰি পেলাই মানে সিহঁতে আনি আছিলে আনি পেলাই এই কাচিকত্ৰা যিটো হাইৰত তাত মানে ডিটেক্ট পুলিচে কৰিব পাৰিছে লগে লগে মোক জনাইছে পুলিচে পুলিচে জনাৰ পাছত লগে লগে মই মোৰ প্ৰটেকশ্যন স্কোৱাড আৰু ৰাণীকাঠা ৰেঞ্জৰ ষ্টাফ বিলাকক মানে চিডলি থানাত আহিবলৈ দিছিলোঁ আহি পেলাই মানে দেখা পাইছে সিহঁতে গোটেই কিবাটো মানে বেগত ভৰাই পেলাই ৰাখিছে এটাটো মৰিলে টোটেল 8টা আছিলে 8টাৰ ভিতৰত এটা মৰিলে সেইকাৰণে মই ক'লো সিহঁতক মানে পিঞ্জৰা যোগাৰ কৰ বুলি পিঞ্জৰাত মানে কি কৰিলে চাফকেশ্যনৰ পৰা সিহঁতে ৰাহত পাব বা ৰেহাই পাব তো ছাৰ্ভাইভেলৰ কিবাটো চান্সটো বেছি থাকে সেইকাৰণে লগে লগে মই ভেটেনাৰী ডক্টৰ আমাৰ যিটো WTIৰ তেখেতক মানে ফোন কৰিলোঁ তেখেতৰ পৰা আমি এটা কিবা আনিব পাৰিছোঁ পিঞ্জৰা আমি আনিব পাৰিছোঁ তাৰপাছত ডেপুটি ডাইৰেক্টৰ মানাছৰ তেখেতৰ লগতো যোগাযোগ কৰি পেলাই মানাছৰ পৰাও এটা আনিলোঁ তাৰপাছত ডক্টৰ দাওহাৰু আমাৰ ভেটেনাৰী ডক্টৰ তেখেতক মানে প্ৰপাৰ মেডিকেল কেয়াৰ দিবলৈ মই ক'লোঁ তাৰপাছত মানে আজি আমি পুলিচৰ পৰা হেণ্ড অভাৰ ল'ম হেণ্ড অভাৰ কেছটো লোৱাৰ পাছত মানে এই কিবাটো গল্ডেন লিংগুৰ যিটো সিহঁতে খুব ষ্ট্ৰেছত আছে বেছি মানুহ ভিৰত থাকিব নোৱাৰে গতিকে আমি সিহঁতৰ নেচাৰেল হেবিটেটত সোনকালে এৰি দিয়াৰ কাৰণে চেষ্টা চলাই আছোঁ প্ৰচেছটো কৰি আছোঁ এতিয়া মানে কোৰ্টত যদি আমি প্ৰডিউচ কৰিব লাগে তেতিয়া ডিলে হৈ যাব সেইকাৰণে আমি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক লগত লৈ পেলাই সিহঁতৰ নেচাৰেল হেবিটেটত আমি পুনৰ এৰি দিম সিহঁতে ক'ব গ'লে এই গ্ৰুপটো মানে অৰ্গেনাইজড এটা গ্ৰুপ বুলি কোৱা যায় মানে কি ইণ্টাৰনেশ্যনেল মানে ৱাইল্ড লাইফ ট্ৰাফিকিং তেনেকুৱা মানে আমি ক'ব পাৰোঁ কাৰণ সিহঁতৰ গ্ৰুপৰ মাজত এজন বাংলাদেশী আছে আৰু 5জনটো ৱেষ্ট বেংগলৰ আছে আৰু লোকেল 3জন আছে 9জন মানুহক আমি কৰায়ত্ব কৰিব পাৰিছোঁ কোনটো আৰু থাকিব পাৰে কাকবা সিহঁতে মানে পইচা দি বা কিবা কৰি পেলাই মানে এই কামত লোকেল মানুহকে ইনভলভ কৰিব পাৰে সেইবিলাক মানে আমাৰ পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট দুয়ো মিলি ইনভেষ্টিগেশ্যনটো মানে আমি জাৰি ৰাখিম কোনটো সিহঁতে বেংগল ফালে লৈ যোৱাৰ কিবা আছিল সিহঁতৰ মানে শুনা মতে সিহঁতে ক'ৰবাত ইউজ কৰে মানে হিউমেন বডি ট্ৰান্সপ্লান্ট কৰাটো মানে কিডনি চিডনি সেইবিলাকতো ইউজ কৰে বুলি আমি শুনিছোঁ বহুত দামত মানে এইটো লেনদেন হয় বুলি আমি জানিব পাৰিছোঁ সিহঁতৰ পৰা ইণ্টাৰগেশ্যন কৰাত তো সেইবিলাক মানে কিবাটো চলি আছে সেইটো আমি কেনেকৈ বন্ধ কৰিব পাৰে ইয়াৰ মানে প্লানিংটো আমি কমপ্লিটলি আজিৰ পৰা লৈ ল'ম হয় হয় পৰিকল্পনা আছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত বেছি দাম পায় সেইকাৰণে বাংলাদেশৰ পৰা এজন মানুহ সিহঁতৰ লগত আছে সেইটো নিশ্চয় ইণ্টাৰনেশ্যনেল সিহঁতৰ লিংক আছে সেইটো ডিনাই কৰিব নোৱাৰে পাছপৰ্ট তেখেতৰ পৰা পোৱা নাই অবৈধভাৱে মানে এইটো সোমাইছে এইটো অবৈধই ক'ব লাগিব পাছপৰ্ট তেনেকুৱাটো নাই ভিছা এনেকুৱা নাই